হেল্ল' বন্ধুসকল, মাই ফাৰ্ষ্ট ইউটিউব চেনেল চাকলিছ এভৰিথিং ফেক্টত আপোনালোক সকলোকে খুশামদীদ। চ' আজি আমি আহিছোঁ শ্বুটিং কৰিবলৈ আহিছোঁ। আজি মোৰ লগত মোৰ বন্ধুসকল আহিছে অলৰেডি। সিহঁতে আহি কেমেৰা মিলাই আছে, চাওক আৰু ক'ৰবাত দেখাই দি আছোঁ মই। চাওক সিহঁতে কেমেৰা মিলাই আছে। বহুত লটি ঘটি ফ্ৰেণ্ডছ, হয় না? নিমিলে ঘণ্টা এইটো। আৰু আমাৰ মুছাৰফ দাদাই চাওক লিৰিক্সটো মিলাই আছে, কি ডাইলগ মাৰিব লাগিব চব ইয়াত লিখা আছে। আমাক এই চাইকেলটাক বুজাই আছে কেনেকৈ এক্টিং কৰিব লাগে। বাইকত কাপোৰ চাপোৰ আছে চাওক। ইয়াত পানী বটল, স্প্ৰাইট। বন্ধুসকল, আমাৰ শ্বুটিং চলি আছে ইয়াতেই। চাওক শ্বুটিং চাওক, আমাৰ কেমেৰামেনে কেমেৰা মিলাই আছে। চাওক, হাই কেমেৰামেন। হেল্ল' কেমেৰামেন। চাওক আমাৰ অডিঅ' মানুহ, অডিঅ'টো ধৰিব লাগে না, তাৰ কাৰণে এনেকৈ শ্বুটিং অলৰেডি হৈ গৈছে। এতিয়া থাম্বনেইলৰ কাৰণে পিক লৈ আছে। হৈ গ'ল হ'ল নেকি তাৰ কাৰণে ফটো লৈ আছে। পইচা মজা লাগিছে দেই। এই জীবন তুমি নহলে কার বাবে আমি অৱশেষত আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি ঘৰলৈ গুচি যাম। কমপ্লিট। চ' শ্বুটিং কমপ্লিট হয়। কেনেকুৱা শ্বুটিং হ'ল আমাৰ? নহয় মানে এনেকৈ আমি কেতিয়াও শ্বুটিং কৰা নাই কেমেৰা চেমেৰা লৈ কিনে, কিন্তু আজি বহুত এটা ভাল ধৰণৰ শ্বুটিং আমি কৰিলোঁ। বহুত ভাল লাগে শ্বুটিংটো কৰি। মানে আমি আশা কৰিছোঁ যে এনেকৈ আমি মানে কেমেৰা চেমেৰা লৈ কিনে শ্বুটিং কৰিম আৰু ভাল লাগিব, মজা লাগিব। আপোনালোকে মই ডিছক্ৰিপশ্যন লিংকটো দি দিম। আপোনালোকে প্লিজ কিন্তু চাব, নাচালে কিন্তু হাড় ভাঙি গেলাম।